ছাত্ৰ ছাত্ৰীসকল বহুতেই কমেণ্ট কৰি আছিলে যে অৰুণিমা সিংহা এই পাৰ্টিৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কোশ্চিন দেখাই দিব লাগে। এইটো ভিডিঅ'ত তোমালোকৰ অৰুণিমা সিংহা এই পাৰ্টিৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কোশ্চিন কেইটা দেখাই দিম। যিকেইটা দেখাই দিম সেইকেইটাই পঢ়ি যাবা। সেইকেইটা পঢ়িলে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পাবা। তোমালোকৰ অৰুণিমা সিংহা, জয়শ্ৰী গোস্বামী মহন্ত, তোমালোকৰ মনত ৰাখিবা জয়শ্ৰী গোস্বামী মহন্ত অৰুণিমা সিংহা লিখিছিল। তাৰপিছত যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইয়াতে তোমালোকে 68 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 68 নং পৃষ্ঠাৰ পৰা চাবা। ইয়াৰ পৰা ইয়ালৈ চাবা, তোমালোকৰ ৰিডিং পঢ়ি চাবা যে ভাৰত চৰকাৰে 2015 চনত অৰুণিমা সিংহাক কি উপাধি দিছিল, পদ্মশ্ৰী। তাৰপিছত টেনজিং নগৰে সন্মান কেতিয়া লাভ কৰিছিল, কোনখন ৰাষ্ট্ৰপতিৰ পৰা। ইমেজিং ইণ্ডিয়ান এৱাৰ্ড APJ আব্দুল কালামৰ পৰা অৰুণিমা সিংহাই লাভ কৰিছিল। তোমালোকৰ এই তিনিটাৰ পৰা এটা 100% চিয়ৰ অহাৰ চান্স আছে। তোমালোকৰ 1 মাৰ্কৰ কাৰণে যিকোনো এটা দি দিব। তোমালোকে এই প্যাৰাগ্ৰাফটো ৰিডিং পঢ়ি চাবা। তাৰপিছত এতিয়া তোমালোকে 66 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 66 নং পৃষ্ঠাৰ পৰা চাবা 1 নম্বৰ ক, খ, গ, ঘ, অংগ আটাইকেইটাই চাব লাগিব। ইমান ডাঙৰ নহয়, সৰু সৰু চালেই হ'ল। তাৰপিছত 2 নংটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট হয় এইটো। 2 নংটো অৰুণিমা সিংহা ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল, এই দুৰ্ঘটনাত অৰুণিমাই কি কি হেৰুৱাবলগীয়া হৈছিল। তাৰপিছত 3 নংটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট, অৰুণিমা সিংহাৰ সপোন পূৰণৰ ক্ষেত্ৰত বাসেন্দ্ৰ পালে কেনেদৰে সহায় কৰিছিল, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত 5 নংটো চাবা। 6 নংটো চাবা, অৰুণিমা সিংহা এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 8 নংটো চাবা, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। তাৰপিছত ভাষা বিষয়ক ইয়াৰ পৰা চাবা, হিন্দী ভাঙা, পৰ্বতাৰোহণ, উৎসাহ, হিমালয়, প্ৰত্যাহ্বান, এইকেইটা চাবা। তাৰপিছত উপসৰ্গ ভাঙি দেখুওৱা, আটাইকেইটা চাবা। এইকেইটা চালে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে 100% চিয়ৰ আহিব, ইয়াৰে পৰাই আহিব।